জয় হিন্দ জয় ভাৰত স্বাগতম জনাইছোঁ অনেক নতুন ভিডিঅ'লৈ। তো আপোনালোকৰ আজি আকৌ মুখ্যমন্ত্ৰী ছাৰে বৃহৎ এটা ঘোষণা কৰিছে। কিছুদিনৰ আগতে আপোনালোকক ঘোষণা কৰিছিলে যে 22,000কৈ নতুনকৈ পদ মুকলি কৰি দিয়া হ'ব বুলি, কিন্তু আজি আকৌ এটা নতুন অফিচিয়েল আপডেট আপোনালোকলৈ দি দিছে যে প্ৰায় 32,689টা পদ আপোনালোকৰ নতুনকৈ মুকলি হ'ব। 32,689 পদ আপোনালোকৰ নতুনকৈ মুকলি হ'ব। 22,000 নহয় আৰু প্লাছ আপোনালোকৰ 10,000কৈ নতুন পদ বাঢ়ি গৈছে। আৰু ইয়াতে কি পদ আপোনালোকৰ নতুন পদ এড হৈছে ইয়াতে আপোনালোকক কৈ দিম। লগতে আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব, ইয়াতে কোনটো পোষ্টৰ কাৰণে কিমান অৰ্হতা লাগিব, তো সকলোখিনি ডিটেইলছ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে পাব। তো ভিডিঅ'টো অকণ স্কিপ নকৰি আপোনালোকে শেষলৈকে চাই থাকক, কাৰণ বহুতে এটা ভাল নিউজ বা ভাল এটা নিউজ আপোনালোকলৈ প্ৰভাইড কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক এটা কথা কৈ লওঁ, যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেধৰণৰ জবছৰ আপডেটসমূহ আপোনালোকে সদায় পাই থাকে। তো বন্ধু বান্ধৱীসকল, এইখনেই হৈছে আপোনালোকৰ যিখন অফিচিয়েলি এখন নটিচ প্ৰভাইড কৰিছে চিফ মিনিষ্টাৰ অফিচ আছাম। এইটো আপোনালোকে টুইটাৰত পাই যাব। চিফ মিনিষ্টাৰ আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ অফিচিয়েল যিটো পেজ হয়, আপোনালোকৰ অফিচিয়েল যিটো টুইটাৰ একাউণ্ট হয়, তাতে আপোনালোকক পষ্ট কৰিছে। ইয়াতে আপোনালোকক কৈ দিওঁ যে ফুলফিলিং প্ৰমিছ ক্ৰিয়েটিং এমপ্লয়মেণ্ট জবছ বানাঞ্জা ফৰ দ্য ইউথ অফ আছাম। তো ইয়াতে আপোনালোকক বহুতে এটা ভাল প্ৰমিছ কৰিছিলে যে 1 লাখ আপোনালোকক চাকৰি দিম, কিন্তু এবাৰ 1 লাখতকৈ অধিক হৈ যাব পাৰে। ইয়াতে আপোনালোকক কৈছে going over the বয়ান অফ দ্য প্ৰমিছ অফ 1 লাখ জবছ। ইয়াতে কৈছিলে যে আপোনালোকক বয়ান কৰিছিলে যে আপোনালোকক ঘোষণা কৰিছিলে যে প্ৰায় 1 লাখ নতুনকৈ চাকৰি দিম বুলি। আৰু তলতে লিখিছে গভৰ্ণমেণ্ট অফ আছাম উইল টেণ্টেটিভলি এডভাৰটাইজ অভাৰ আপোনালোকৰ 32,000 পোষ্ট নতুনকৈ ইন ভেৰিয়াছ ডিপাৰ্টমেণ্ট। যিকোনো ডিপাৰ্টমেণ্টত আপোনালোকৰ বহুতকেইটা আপোনালোকৰ ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্টত আপোনালোকৰ পদ মুকলি হ'ব। তো চিৰিয়েল নাম্বাৰ আপোনালোকৰ 6টা বিভাগত নতুনকৈ পদ মুকলি হ'ব। নাম্বাৰ অফ পোষ্ট ডিপাৰ্টমেণ্ট কি হয় তো সকলোখিনি দি আছোঁ। তো হোম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 4,097টা পদ আহিব। কিছুদিনৰ আগতে 2,000 পদ আহিব বুলি এটা এনাউন্স কৰিছিলে, কিন্তু এতিয়া অফিচিয়েলি এটা এনাউন্স কৰিছে যে আপোনালোকৰ হোম আছাম পুলিচ ডিপাৰ্টমেণ্টত প্ৰায় 4,000 পদ থাকিব। ইয়াতে প্ৰায় আপোনালোকৰ কামাণ্ডো পদো আহিব পাৰে। আপোনালোকৰ ইয়াতে কোনো কনফাৰ্মেশ্যন নাই, আপোনালোকৰ কামাণ্ডোৰ পদো আহি যাব পাৰে। লগতে আপোনালোকৰ 2 নম্বৰতে আছে হেল্থ এণ্ড FW পোষ্ট। ইয়াতে 5,105টা পদ আহিব। ইয়াতে প্ৰায় 2,500 পদ আহিব বুলি কৈছিলে, কিন্তু এতিয়া বাঢ়ি গৈছে আৰু 5,105টা আপোনালোকৰ নতুনকৈ হেল্থ ডিপাৰ্টমেণ্টত স্বাস্থ্য বিভাগত নতুনকৈ পদ আহিব। আৰু লগতে 3 নম্বৰতে আছে এডুকেশ্যন ডিপাৰ্টমেণ্ট, শিক্ষা বিভাগতো আপোনালোকৰ প্ৰায় 10,000 আপোনালোকৰ 299টা নতুনকৈ পদ আহিব। প্ৰায় 10,000 পদে আহিব বুলি কৈছিলে। আৰু ইয়াতে আপোনালোকৰ শিক্ষা বিভাগত ছেম পদে আছে, আগতে যিটো এনাউন্স কৰিছিলে সেইটোৰ লগত ছেম আছে। লগতে PNRDৰ ফালৰ পৰাও আপোনালোকৰ পদ মুকলি হৈছে। 4 নম্বৰ আপোনালোকে দেখিবলৈ পাইছে। ইয়াত প্ৰায় আপোনালোকৰ পদ মুকলি হ'ব 1,176টা নতুনকৈ পদ মুকলি হ'ব। PNRD ফুল ফৰ্ম আপোনালোকক কৈ আছোঁ, বৰ্তমান সময়ত ময়ো নাজানো, সেইবাবে আপোনালোকক কোৱা নাই ইয়াৰ কিমান পদ আহিব, কি বিভাগত আহিব, লগতে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান আহিব তো আপোনালোকক জনাই আছোঁ নেক্সট এটা ভিডিঅ'ত। লগতে 5 নম্বৰতে আছে গ্ৰেড 3 আপোনালোকৰ পদ মুকলি হ'ব। আগতে কৈছিলে যে প্ৰায় আপোনালোকৰ 2,000 পৰা 3,000 ভিতৰত পদ আহিব বুলি, কিন্তু বৰ্তমান গ্ৰেড 3 ফালৰ পৰা 7,073টা নতুন পদ আহিব। আৰু নেক্সট আৰু লাষ্ট আপোনালোকৰ যিটো জবছৰ ইনফৰমেশ্যন হৈছে 6 নম্বৰ। লগতে ইয়াতে গ্ৰেড 4ৰ পষ্ট আহিব। আগতে কৈছিলে যে প্ৰায় 3,000 মান পদ আহিব বা 2,600 মান পদ আহিব বুলি, কিন্তু বৰ্তমান সময়ত আপডেট কৰি দিয়া হৈছে 4,939টা আপোনালোকৰ নতুনকৈ পদ আহিব গ্ৰেড 4ৰ ফালৰ পৰা। তো টোটেল আপোনালোকৰ ভেকেঞ্চি আহিব 32,000 আপোনালোকৰ 689টা আপোনালোকৰ নতুনকৈ পদ আহিব। আৰু বহুতে এটা ভাল অপশ্যন আপোনালোকলৈ আহি আছে। আপোনালোকে যদিহে চাকৰিটো ল'ব বিচাৰে এতিয়াৰ পৰা পঢ়িবলৈ ষ্টাৰ্ট কৰক, আপোনালোকে প্ৰেক্টিছ কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক, যাতে আপোনালোকে পাছত আপোনালোকে কমেণ্ট কৰি যাতে এনেকৈ টাইম নাপালোঁ, টাইম নিদিলে বা আপোনালোকৰ বহুত এটা ফাষ্ট প্ৰচেছ হৈ গ'ল, বহুত চিলেকশ্যন প্ৰচেছ ফাষ্ট হৈছে, এইটো যাতে নকয়। আৰু বন্ধুবৰ্গৰ সৈতে আপোনালোকে শ্বেয়াৰ কৰিব যিসকলে এইসমূহ চাকৰিৰ কাৰণে দৌৰি আছে। তো বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টো আপোনালোকৰ কাৰণে অকণো ইনফৰ্মেটিভ হৈছে বা আপোনালোকৰ কাৰণে হেল্পফুল হৈছে তেনেহ'লে প্লিজ এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেধৰণৰ চাকৰি খবৰসমূহ আপোনালোকে সদায় পাই থাকে। তো বন্ধু বান্ধৱীসকল, আজিৰ কাৰণে ইমানেই। জয় হিন্দ জয় ভাৰত জয় অসম।